কোন আছিল এই লাচিত কিয় আমি সকলোৱে তেওঁৰ 24 নৱেম্বৰ তাৰিখে লাচিত দিৱস হিচাপে উদযাপন কৰো কিয় তেওঁৰ এটা লাইন এটা কথা সকলোৱে জানে দেশতকৈ মমাই ডাঙৰ নহয় কোন আছিল সেই মহান মানৱ কোন আছিল সেই মহান আহোম কোন আছিল লাচিত কেনেকুৱা ধৰণৰ তেওঁৰ ব্যক্তিত্ব আছিল কি কৰিছিল তেওঁ আমি সকলো কথা পাতিম এই ভিডিঅটোত শেষলৈকে চাব যদি আপুনি এজন আহোম হয় যদি আপুনি এজন অসমীয়া হয় আৰু যদি আপুনি লাচিতক ভাল পায় বা যদি আপুনি অসমৰ কিছু নজনা কথা জানিব বিচাৰে এই ভিডিঅটো আপোনাৰ কাৰণে হয় আহক আমি সকলোৱে উদযাপন কৰো লাচিত দিৱস এই ভিডিঅটো চাই পেলাই কিন্তু তেওঁৰ কথা জানাটো কিয় ইম্পৰ্টেন্ট হয় কিয় আজি এই ভিডিঅটো বনোৱাৰ প্ৰয়োজন হৈ আছে অকল লাচিত দিৱস কাৰণে নেকি নহয় আমি প্ৰতিজন অসমীয়া হওক বা প্ৰতিজন ভাৰতীয় হওক সকলোৱে আমি জানো দিল্লী সালতানাতৰ কথা আমি সকলোৱে জানো মুঘলৰ কথা আমি সকলোৱে জানো ইংৰাজৰ কথা কিন্তু আমি আমাৰ অসমতে এনেকুৱা এটা বীৰ যোদ্ধা আমাৰ অসমতে এনেকুৱা এজন মানুহ এনেকুৱা এজন ভগৱান স্বৰূপ দেৱৰূপী মানুহৰ জন্ম হৈছিলে এইখন অসমতে হয় আপুনি ঠিক গম পাইছে আমি জানো তাজমহল কোনে বনাইছিলে শাহজাহান কিন্তু আমি এইটো নাজানো যে শাহজাহানৰ 7 জনী ঘৈণী আছিলে অকল মমতাজ ঘৈণী নাছিলে আমি গম পাও যে ঔৰংজেবৰ কথা কিন্তু ঔৰংজেবে কেনেকে দাৰা চিকোহ নিজৰ ভায়েকক মাৰি তেওঁৰ মূৰটো দি দিছিলে নিজৰ দেউতাক শাহজাহানক আৰু শাহজাহানক বন্দী বনাই পেলাইছিলে যত কাৰাগাৰত থাকি পেলাই তেওঁৰ মৃত্যু ঘটিছিল হয়নে আমি জানো আলাউদ্দিন খিলজিৰ কথা কিন্তু আমি এইটো নাজানো যে আলাউদ্দিন খিলজিয়ে জালালউদ্দিন খিলজিকে মাৰি দিছিলে যেনে খিলজি ডাইনাষ্টিৰ প্ৰতিষ্ঠাপক আছিল আৰু তেওঁ যিখিনি বুৰঞ্জী চুৰমাৰ কৰি পেলালে জ্বলাই পেলালে আমি সেইবোৰ কথা হয়তো নাজানো হয় এই গোটেইবোৰ কথা আমি মুগলছ আমি দিল্লী সালতানাতৰ বিষয়ে জানো কিন্তু আমি আহোমসকলৰ কথা আমি আমাৰ আগধৰতাৰ কথা অসমীয়া সংস্কৃতিৰ আগধৰতাৰ কথা কিন্তু নাজানো এই ভিডিঅটোত আপোনালোকে গম পাব যে আহোম সাম্ৰাজ্য কিমান এটা ডাঙৰ সাম্ৰাজ্য আছিল আৰু কেনেকৈ মুঘলক 17 বাৰ পৰাস্ত কৰিছিল হয় 1215 তেওঁলোকে আহিছিলে 1228ত তেওঁলোকে আমাৰ অসম পাইছিলেহি আৰু লগতে 1253ত চৰাইদেউক কেপিটেল হিচাপে প্ৰতিস্থাপন কৰে সেই ৰজাঘৰীয়া মানুহখিনিৰে এজন মানুহ আছিলে মোমাই তামুলীৰ নামৰ পিছত বৰবৰুৱা লাগি যায় কিন্তু এই মোমাই তামুলী বৰবৰুৱা কেনেকে হল মোমাই তামুলী বৰবৰুৱা হল কাৰণ তেওঁ খুব ভাল কাম কৰিছিলে আহোম সাম্ৰাজ্যত এৱে পাইক সিস্টেমৰ নিৰ্মাণ কৰিছিলে যত মানুহখিনিয়ে পাইক হিচাপত কাম কৰিব লাগে বিভিন্ন কাম থাকে তেওঁলোকে কাম কৰিব লাগে আৰু এই মোমাই তামুলী বৰবৰুৱাৰ আৰু কুন্তি মৰাণৰ পুত্ৰ আমাৰ লাচিত বৰফুকন হয় লাচিত বৰফুকন আছিলে কনিষ্ঠ পুত্ৰ কুন্তি মৰাণ আৰু মোমাই তামুলী বৰবৰুৱাৰ আৰু লাচিত বৰফুকনে সৰুৰে পৰাই বহুখিনি কথা শিকিছিল কাৰণ তেওঁ সেইখিনি সহায় পাইছিল কাৰণ ৰজাঘৰীয়া আছিল আৰু শিক্ষা দীক্ষাত তেওঁৰ কলা কৌশল যথেষ্ট আছিল তেওঁ অৰ্থনীতি শিকিছিল কৌটিল্যৰ অৰ্থশাস্ত্ৰ কিতাপৰ পৰা তেওঁ অসম বুৰঞ্জী শিকিছিল আৰু তেওঁ ভাৰতৰ ধৰ্মৰ বিষয়ে বহুখিনি কথা পঢ়িছিল এনেকুৱা ধৰণে তেওঁ নিজৰ শিক্ষা দীক্ষা সৰুৰে পৰা গ্ৰহণ কৰে তেওঁৰ ঘৰত থাকি পেলাই আৰু তাৰ পিছত তেওঁ এটাকে খোজ দি পেলাই এটা পোষ্ট পাই যায় পোষ্ট মানে কি তেওঁ প্ৰথমতে হয় ঘোঁৰা বৰুৱা ঘোঁৰা নামটো শুনি পেলাই আপুনি গম পাইছে যে ঘোঁৰা সকলৰ দায়িত্বভাৰ তেওঁ লৈছিলে তাৰ পিছত হল দুলিয়া বৰুৱা মানে আৰ্চাৰী তাৰ পিছত হল চিমলুগুৰিয়া ফুকন আৰু তাৰ পিছতে হল আমাৰ বৰফুকন সেইকাৰণে আমি গম পাও লাচিত বৰফুকন এই বৰফুকন যেটো নাম হয় যেটো উপাধি হয় তেনেকৈ আহি আছিল তেনেকৈ ডেভেলপ হৈছিল এতিয়া আহিছো লাচিত বৰফুকনে কৰা কামসমূহৰ কথা যুদ্ধসমূহৰ কথা আমি সকলোৱে গম পাও 1671 মানে 1671ত শৰাইঘাটৰ যুদ্ধ হৈছিল কিন্তু শৰাইঘাটৰ যুদ্ধৰ এটা দশক আগত আমি গম পাব লাগিব আহোমসকলৰ পৰিস্থিতি কেনেকুৱা আছিল সিচুৱেচন কেনেকুৱা আছিল কাৰণ যদি আমি এটা দশকৰ আগৰ পৰিস্থিতি গম নাপাও নহয় আমি গম নাপাম যে লাচিত বৰফুকনে সেইটো সময়ত কেনেকুৱা ধৰণে কাম কৰিছিল কেনেকুৱা ধৰণে তেওঁ সমস্যাৰ সন্মুখীন হৈছিল আৰু 1663 চনৰ কথা যেতিয়া মীৰ জুমলা আৰু জয়দ্ৰৰ সিংহৰ মাজত এখন চুক্তি হয় যাক আমি তৃতীয় ঘিলাদাৰী ঘাট বুলি গম পাও আৰু এইখন চুক্তি মতে আমাৰ জয়দ্ৰৰ সিংহৰ 5 বছৰীয়া পুত্ৰী যাক আমি ৰমণী গাভৰু বুলি গম পাও এই ৰমণী গাভৰুকে দি পঠিয়াব লগা হৈছিল কাক মুগল হেৰেমৰ তাত কাক দি পঠাইছিলে ঔৰংজেবক দি পঠাইছিলে যাতে ঔৰংজেবৰ পুত্ৰ আজমতাৰে বিয়া পাতিব পাৰে যেতিয়া আমাৰ ৰমণী গাভৰু হৈ যায় ৰহমত বানু বেগম মানে মুগল সকলে আমাৰ আহোমৰ এজনী
জীয়াৰী এজনী কন্যা লৈ গৈছিলে সেই চুক্তিমতে আৰু এই কাৰণে হয়তো তেওঁৰ মৃত্যু হৈ যায় নৱেম্বৰ 1663 আৰু ইয়াৰ পিছতে হৈ যায় হুলস্থুল পৰিস্থিতি কিন্তু এয়াই শেষ নহয় 1669 মানে 1616ত হৈ যোৱা বেটেল অফ আলাবৈ হয় আলাবৈ পাহাৰৰ ওচৰত থকা আমাৰ এই যুদ্ধ সংঘটিত হৈছিলে কাৰ মাজত সংঘটিত হৈছিলে চক্ৰধৰ সিংহ আছিলে তেতিয়াৰ সময়ৰ আহোমৰ ৰজা আৰু ঔৰংজেব আছিলে আমাৰ মোগলৰ ৰজা ঔৰংজেবে পঠায় ৰাজা ৰাম সিংহক আৰু আমাৰ নেতৃত্ব কৰে আমাৰ সেনাধ্যক্ষ হয় লাচিত বৰফুকন এই লাচিত বৰফুকনৰ সেনাধ্যক্ষতাই কিন্তু 1669ৰ যেটো আমাৰ বেটেল আছিলে বেটেল অফ আলাবৈ তাত কিন্তু আমি পৰাজয় হৈছিলো কিয় পৰাজয় হৈছিলো কাৰণ মোগল সকলৰ সৈনিক অধিক আছিলে আৰু তেওঁলোকৰ ৰণকৌশল অধিক আছিলে আৰু লগতে তেওঁলোকে বহুত পাকৈত আছিলে প্লেইন এৰিয়াত যুদ্ধ কৰা মানে সমান এৰিয়াত যুদ্ধ কৰা আৰু সেই কাৰণে হয়তো আমি বেটেল অফ আলাবৈত 10,000তকৈ অধিক সৈনিক হেৰুৱাব লগা হৈছিল আৰু এই হেৰুৱাৰ ফলতে চক্ৰধৰ সিংহৰ মৃত্যু হৈ যায় তাৰ পিছত আকৌ হুলস্থুল আকৌ এটা উত্তপ্ত পৰিস্থিতি কিন্তু ইয়াৰ পিছত লাচিত বৰফুকনে বহুখিনি প্ল্যান কৰিলে বহুখিনি কথা ভাবিলে যে এয়াই শেষ নহয় আকৌ হ'ব নতুন আৰম্ভ জুবিনদাৰ ডায়লগ আছিলে এটো সো আৰম্ভ কৰিবলৈ সেই কাৰণে 1671 চনত আমাৰ হয় শৰাইঘাটৰ যুদ্ধ যি শৰাইঘাটৰ যুদ্ধত আমি মোগল সকলক হৰুৱাই পঠাইছিলো যি শৰাইঘাটৰ যুদ্ধ আজিও ইতিহাসৰ প্ৰতিটো পৃষ্ঠাত লিখা আছে যি শৰাইঘাটৰ যুদ্ধ হয়তো আমি আজি লাচিত বৰফুকনক জানো যে শৰাইঘাটৰ ৰণ জিকিছিলে শৰাইঘাটৰ দলঙত কিন্তু কি আছিল এই শৰাইঘাটৰ যুদ্ধ হয় শৰাইঘাটৰ যুদ্ধৰ কাহিনীটো এনেকুৱা যে লাচিত বৰফুকনে নিজৰ মামাকক কৈছিলে যে আপোনালোকে এটা গড় বনাব এখন দীঘল এখন ডাঙৰ ওয়াল বনাব যাতে আমি মোগল সৈন্যখিনিক আক্ৰমণ কৰিব পাৰো তেওঁলোকে আমাক যাতে আক্ৰমণ কৰিব নোৱাৰে আৰু সেই কাৰণে সেই কথামতে কাম হল কিন্তু গধূলিলৈকে তেওঁৰ মামাকে ক'লে যে তোমালোকে এটা জিৰণি লোৱা আৰু নালাগে তেনেতে আমাৰ লাচিত বৰফুকন আহি পালে আৰু লাচিত বৰফুকনে আহি দেখে যে মামাক শুই আছে আৰু বাকিখিনি সকলো মানুহ শুই আছে আৰু সেইখিনি সময়তে তেওঁ এটা সিদ্ধান্ত ললে আৰু কি ক'লে আমি সকলোৱে জানো ভিডিওতে প্ৰথমতে কৈছিলো দেখতকৈ মোমাই ডাঙৰ নহয় আৰু এইখিনি কৈ পেলাই তেওঁ নিজৰ মামাকৰ বলিদান দি দিলে বা হত্যা কৰিলে আপুনি যি কয় আৰু তাৰ পিছতে সকলোখিনি সৈনিকে লগ হৈ পেলাই সেই গড়টো নিৰ্মাণ কৰিলে আৰু পিছদিনা আহিল আমাৰ মোগলৰ সৈন্য আহি পেলাই আক্ৰমণ কৰে কিন্তু দেখে এখন ডাঙৰ ওয়াল আক্ৰমণ কৰিব পৰা নাই তেওঁলোকে তোপৰে আক্ৰমণ কৰিলে আমাৰ ইপিনে লাচিতে অৰ্ডাৰ দিলে যে আপোনালোকে আক্ৰমণ কৰক কিন্তু এই আক্ৰমণত কি হল সেই ওয়ালখনৰ এটা অংশ অলপ ভাঙি পৰিল আৰু আমাৰ মোগল সৈন্যখিনি সোমাই আহিল যেতিয়া মোগল সৈন্যখিনি অকমান সৰু ৰাস্তাৰে অকমান সোমাই আহিলে এই গড়টো ভাঙি পেলাই তেতিয়া কিন্তু আমাৰ লাচিত বৰফুকনৰ আৰ্মিয়ে লাচিত বৰফুকনৰ সেনাই কিন্তু সিহঁতক ধবি পাচাৰ দিলে মানে খুব পিটিলে খুব মাৰিলে সিহঁতৰ ক'ব গ'লে সাৰখাৰ বুলি যে কয় এই সাৰখাৰ হৈ গ'ল ঠিক আছে কিন্তু তথাপিতো এয়াই শেষ নহয় কিয় শেষ নহয় তথাপিতো তেওঁলোকে ভাবিলে যে নাই আমি আৰু অলপমান ৰণকৌশলটো অকমান আমি ডেভেলপ কৰিব লাগিব শেষ পৰ্যায়ৰ যুদ্ধৰ কি হৈছে লাচিত বৰফুকনে ক'লে যে নাই ইহঁতক আমি এনেকেতো হৰুৱাব নোৱাৰিম আমি ইহঁতক পানীত নিয়াব লাগিব সেই কাৰণে কি কৰিলে তেওঁলোকক পানীত লৈ গ'ল এণ্ড যেতিয়া পানীত ক'ব গ'লে তেওঁলোকে নাওৰে যুদ্ধ কৰিব আহিলে আহোমসকলৰ দুটা বহুত পাৱাৰফুল টেকনিক আছিলে এটা আছিলে পানীত যুদ্ধ কৰা কৌশলটো এটা আছিলে গৰিলা ৱাৰফেয়াৰ টেকনিক মানে জংগলৰ মাজত যুদ্ধ কৰা টেকনিকটো সো পানীত ক'ব গ'লে তেওঁলোকক পৰাস্ত কৰিলে আৰু পানীত যেতিয়া তেওঁ ফাইট কৰিব গৈছিল নহয় তেওঁৰ বেমাৰ আছিল তথাপিতো তেওঁ পানীত যুদ্ধ কৰিব গৈছিল আৰু যেতিয়া ক'ব গ'লে জংগলত যুদ্ধ কৰিব আহে সেই ৰাতি আক্ৰমণ কৰে দিনত আক্ৰমণ কৰে আৰু যেতিয়া তেওঁলোকে জংগলত আক্ৰমণ কৰিবলৈ যায় নহয় জংগলতো কিন্তু পটককে কবৰ পৰা ওলাই আহে আৰু পটককে মাৰি পেলাই থৈ গুচি যায় ঠিক আছে সো এনেকুৱা ধৰণে এটা ৰণকৌশল বনাইছিলে এণ্ড বহুত প্লেনিং কৰি পেলাই একদম মানে আমি শৰাইঘাটৰ ৰণখন জিকিছিলো চাওক হাৰিবলগীয়া ৰণ আছিলে সেইখনক কাৰণ আমাৰ সৈন্য ইমান নাছিলে কিন্তু আমাৰ কৌশল আছিলে আৰু লাচিত বৰফুকনৰ আত্মবিশ্বাস বহুত আছিলে সাহস বহুত আছিলে আৰু বহুত ধুনীয়াকে আমি শৰাইঘাটৰ ৰণ জিকিলো কিন্তু ইয়াৰ পিছতে আহে এটা দুখৰ খবৰটো এনেকুৱা হয় যে যুদ্ধৰ আগতে লাচিত বৰফুকনৰ বেমাৰ হৈ আছিলে তথাপি যুদ্ধ কৰিবলৈ গ'ল কিন্তু যুদ্ধৰ পিছতো তেওঁৰ সেই বেমাৰ ভাল নহল আৰু তাৰে কিছু মাহ পিছতেই তেওঁৰ মৃত্যু হল আৰু মৃত্যু কিয় হল সেইটো সঠিকভাৱে হয়তো আমি গম নাপাও কিন্তু তেওঁ খুব বেমাৰত পৰিছিল আৰু বেমাৰত পৰাৰ পিছত তেওঁৰ মৃত্যু হল কিন্তু সেই মৃত্যু চিৰজগমীয়া হৈ ৰ'ল সেই মৃত্যুৱে তেওঁক অমৰ কৰি থৈ গ'ল আজিও আমি লাচিত বৰফুকনক সন্মান কৰো আমি শ্ৰদ্ধা জনাও আমি লাচিত দিৱস উদযাপন কৰো আৰু লাচিত বৰফুকন আমাৰ অসমৰ ইতিহাসত
হোৱা এজন এনেকুৱা ব্যক্তি, এজন এনেকুৱা যোদ্ধা, এজন এনেকুৱা মানুহ যোনে অসম কঁপাই তুলিছিল, যোনে অসমক গঢ়ি তুলিছিল, অসমক ৰক্ষা কৰিছিল, অসমক প্ৰাণ দিয়াইছিল। ভিডিঅ'টিৰ শেষত আমি লাচিত বৰফুকনৰ পৰা 3টা কথা শিকিব পাৰো। এটা হ'ল দেশ প্ৰেম বা দেশ ভক্তি। এই দেশ প্ৰেম, দেশ ভক্তি প্ৰতিজন অসমীয়াৰ মনত, প্ৰতিজন আহোমৰ মনত, প্ৰতিজন ভাৰতৰ মনত থাকিব লাগে। দ্বিতীয়টো হ'ল সাহস আৰু বিশ্বাস। সাহস থাকিব লাগিব যে বেমাৰ হলেও কিন্তু আমি যুদ্ধ কৰিব পাৰিম। বিশ্বাস থাকিব লাগিব যে আমাৰ সৈন্য কম হ'ব পাৰে কিন্তু আমাৰ আত্মবিশ্বাস বহুত বেছি আছে, আমি ফাইট কৰিব পাৰিম, আমি জিকিব পাৰিম। আৰু তৃতীয়তে সততা আৰু কৰ্তব্য নিষ্ঠা। আমি সততাৰে কাম কৰিব লাগিব, আমি ভালদৰে কাম কৰিব লাগিব আৰু কৰ্তব্য নিষ্ঠা হ'ব লাগিব, যাতে আমি লাচিত দেশৰ মানুহ বুলি ক'ব পাৰো, আমি লাচিতৰ আদৰ্শলৈ জীয়াই থাকিব পাৰো আৰু প্ৰতিজন মানুহৰ মনত লাচিত বৰফুকন আছে যদি এই 3টা গুণ তেওঁলোকৰ আছে। ধন্যবাদ থাকিল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে শ্বেয়াৰ কৰিব প্ৰতিজন আহোমক, প্ৰতিজন অসমীয়াক, প্ৰতিজন ভাৰতীয়ক যোনে আহোমৰ কথা নাজানে, যোনে লাচিতৰ কথা নাজানে, যোনে অসমৰ ইতিহাসৰ কথা নাজানে। ধন্যবাদ।